নমস্কাৰ, মই অৰুন্ধতী আপোনালোকক ভিডিঅ'টোত স্বাগতম জনাইছোঁ। আমি পৃথিৱীত এনেকুৱা ধৰণৰ কিছুমান ঘটনা শুনা পাওঁ, যোনবিলাক ঘটনা বৰ আচৰিত লাগে। শুনিলে এনেকুৱা লাগে যে এনেকুৱানো হ'ব পাৰেনে? গতিকে তেনেকুৱা এটা ঘটনা লৈ মই আজি উপস্থিত হৈছোঁ, যোনটো শুনিলে আপোনালোকে আচৰিত হ'ব। এই ঘটনাটোৰ বিষয়ে সবিশেষ জানো বলক। এই ঘটনাটো হোৱা আজি প্ৰায় 29 বছৰ পাৰ হ'ল, কিন্তু কিয় হৈছিল এই ঘটনাটো কোনেও নাজানিলে। আৰু এই ঘটনাটো সংঘটিত হৈছিলে চীনত 1995 চনৰ 14 নৱেম্বৰৰ ৰাতি। চীনৰ বেইজিং চহৰৰ পৰা কিছু নিলগত থকা এটা বাছ টাৰ্মিনেলটোৰ নাম হৈছিল ইয়াংমিংয়াং বাছ টাৰ্মিনেল। আৰু এই টাৰ্মিনেলটোৰ পৰা এখন ৰেগুলাৰ বাছ, যোনখন বাছ মানে প্ৰেগনেণ্ট হিল হাইডিয়েন ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰা এখন ঠাইলৈ অহা যোৱা কৰিছিল। আৰু সেইদিনাখনো সেই বাছখন প্ৰেগনেণ্ট হিললৈ বুলি ওলাইছিল। আৰু সেইদিনাখন সেই টাৰ্মিনেলটোৰ লাষ্ট বাছ আছিল, যোনখন আছিল ৰুট নাম্বাৰ 375 বাছ। আৰু এই বাছখনত যিহেতু লাষ্ট বাছ আছিল, সেইকাৰণে বহুত যাত্ৰীয়েদি বাছখন ভৰ্তি হৈ আছিল। আৰু ভৰ্তি হৈ পেলাই নিজৰ সময়ত বাছখন টাৰ্মিনেলটোৰ পৰা ওলাল। টাৰ্মিনেলটোৰ পৰা ওলাই পেলাই যাওঁতে প্ৰেগনেণ্ট হিল পাবলৈ কেইবাটাও ষ্টপেজ ক্ৰছ কৰিব লাগিব। গতিকে বহুত যাত্ৰী আছিল আৰু যাত্ৰীবিলাকে নিজৰ নিজৰ ষ্টপেজে নামি গৈ আছিল। আৰু বাছখন চলাই নিছিল এজন ড্ৰাইভাৰ, আৰু তাতে এগৰাকী লেডি কণ্ডাক্টৰনীও আছিল। আৰু বাছখন যেতিয়া ঠিক 7টামান ষ্টপেজ বাকী আছে প্ৰেগনেণ্ট হিল পাবলৈ, তেনেকুৱাতে কি হ'ল, গোটেই যিমান যাত্ৰী আগৰ পৰা উঠি আহিছিল তেওঁলোকে নামি প্ৰায় শেষেই হ'ল। তথাপিতো শেষ হোৱাৰ পৰ্যন্ত যেতিয়া 7টামান ষ্টপেজ বাকী আছে, তেনেকুৱাতে এগৰাকী বুঢ়ী মহিলা, 60ৰ ঊৰ্ধৰ, আৰু 20-25 বছৰীয়া এটা সৰু ল'ৰা আৰু এটা য়ং কাপল, তেওঁলোকে বাছখনত উঠি পেলাই তেওঁলোকে নিজে নিজৰ পচন্দ মতে বাছৰ ছিটবিলাকত বহি গ'ল। যেনেকৈ য়ং কাপলটো বাছ ড্ৰাইভাৰজনৰ ঠিক পিছৰ ফালে থকা যোনটো ছিট আছে তাতে বহি গ'ল। ল'ৰাজনে আকৌ বাছখনৰ সন্মুখৰ দুৱাৰখনৰ কাষৰ ছিটত বহি গ'ল। আৰু ল'ৰাজনৰ ঠিক 2টামান ৰ'ৰ পিছফালে বুঢ়ী মহিলাগৰাকী বহি গ'ল। বহি পেলাই গৈ আছে। আৰু সেইদিনাখন নৱেম্বৰ মাহৰ ৰাতি, আৰু চীনত ঠাণ্ডা দিনত প্ৰায় কেতিয়াবা মাইনাছৰ তলতো টেম্পাৰেচাৰ গুচি যায়। সেইদিনাখনো তেনেকুৱা হৈছিল। চাৰিওফালে এন্ধাৰ হৈ আছিলে, আৰু বাছখন যোনটো ৰাস্তাইদি গৈ আছিলে সেই ৰাস্তাটো বৰ এন্ধাৰ আছিলে। চহৰৰ এলেকাৰ পৰা কিছু নিলগত থকা ৰাস্তা, সেইফালেদি পাৰ হৈ গৈ আছে। চাৰিওফালে বহুত কুঁৱলীও পৰিছে, একো দেখা নাই, অকল হেডলাইটৰ পোহৰেদি ৰাস্তাটো পোহৰ হৈ আছে। তেনেকুৱাতে গৈ থাকোঁতে নেক্সট ষ্টপেজ ঠিক পাব তাৰ আগতেই মাজ বাটতে দুজন মানুহক ড্ৰাইভাৰে দেখিলে যে ৰাস্তাৰ কিনাৰত থিয় হৈ আছে। তেতিয়া ড্ৰাইভাৰজনে ভাবিলে এই দুজন নিশ্চয় যাত্ৰীয়ে হয়, গতিকে বাছখন তেওঁ ৰখাই দিলে। আৰু ৰখাই দিয়াত মানুহ দুজনে পিছফালৰ দুৱাৰখনেদি উঠি আহিল। আৰু যেতিয়া উঠি আহিছে তেওঁলোক দুইজন যেতিয়া উঠি আহিলে, মানুহবিলাকে দেখিলে যে তাত দুজন নহয়, 3জন আহিছে। 3জন এজন মানুহ মাজত, সেই দুজন মানুহৰ মাজত এজন মানুহক তেওঁলোক দুইজনে কান্ধত হাত দুখন তৃতীয়জনৰ কান্ধত হাত দুখন লৈ পেলাই তৃতীয়জনৰ হাত দুখন তেওঁলোকে নিজৰ কান্ধত লৈ পেলাই তেওঁক দাঙি লৈ আহিছে। আৰু মানুহকেইজনৰ হলিয়া যেনেকুৱা আছিলে নহয়, তেওঁলোকে তেতিয়াৰ দিনৰ চীনৰ আধুনিক ড্ৰেছ পিন্ধা নাছিল। বহুত পুৰণা চীনৰ ৰজা মহাৰাজাৰ দিনৰ ড্ৰেছৰ নিচিনা ড্ৰেছ পিন্ধি আহিছে। গতিকে এনেকুৱা ধৰণৰ বেশভূষাৰে এই 3জন মানুহ কেনেকুৱা ধৰণৰ ৰাস্তাতে মাজভাগতে গাড়ী উঠি আহিলে। গতিকে বাকীকেইজন মানুহে অলপ ভয় খাইছে, কাৰণ বাছখন সাধাৰণতে ষ্টপেজে ৰখা যায়, কিন্তু এতিয়া উপায় নাই, যিহেতু মাজভাগত ৰখাই দিছে আৰু এই 3জন মানুহ সোমাই আহিলে। বাকীবিলাক মানুহে অলপ ভয় খালে যে
কিবা মানুহ সোমাই লৈ আহিছে মানে উঠাই ল'লে তেনেকৈ ভাবিলে কিন্তু লেডি কণ্ডাক্টৰগৰাকীয়ে মানে বাকীকেইজনক বুজালে যে একো নহয় এইজন মানুহ যিহেতু এখন লাষ্ট বাছ আৰু মানুহ দুজন ৰাস্তাৰ কিনাৰতে ৰখি আছে আৰু বাছখনতো উঠি আহিলে আৰু উঠি আহি পেলাই তেওঁলোকে মানে পিছৰ ছিটত বহি আহিছে আৰু মানে একো মানে ডিষ্টাৰ্ব দিয়া নাই গতিকে তেওঁ ক'লে কি যিহেতু মই জনাত মানে ওচৰতে নাটক কোম্পানী এটা আছে আৰু তেওঁলোকে তাতে চাগে নাটক চাটক কৰে আৰু ড্ৰেছ পাতি এতিয়া যিহেতু এখন লাষ্ট বাছ সেইকাৰণে আৰু বাছ নাপাব সেইকাৰণে জল্দিত মানে সিহঁতে ড্ৰেছ পাতি চেঞ্জ কৰিব নাপাই পেলাই তেনেকৈ গুচি আহিলে একোতো কৰা নাই তেওঁলোকে ভালকৈ বহি আছে গতিকে আপোনালোকেও শান্ত হওক একো নহয় একো অসুবিধাৰ কাৰণ নাই তেনেকৈ ক'লে আৰু তেনেকৈ কোৱাৰ পিছত বাকীবিলাক শান্ত হৈ গ'ল কিন্তু এই বুঢ়ী মানুহগৰাকী তেওঁ মানে মানুহকেইজনে চায়ে থাকিলে চাই আছে তেওঁ মানে অলপ চাই মানে অলপ চক খাইছে বাৰে তেওঁ মানুহকেইজনৰ ফালে চাই আকৌ আগলৈ চাই আগৰ পিছলৈ চাই এনেকৈ চাই থাকোঁতে হঠাৎ মানে নেক্সট ষ্টপেজটো যোনটো নেক্সট ষ্টপেজ আছে সেইটো আহি গ'ল সেইটো আহোঁতে এই যোনটো য়ং কাপল আছে তেওঁলোকৰ মানে নামিবৰ সময় হ'ল গতিকে তেওঁলোকে নামি গ'ল সেইটোত তেওঁলোকৰ মানে নমাৰ ঠাই আছিলে ষ্টপেজ আছিলে তাৰপিছত আকৌ বাছখন চলিবলৈ আৰম্ভ কৰিলে তাৰ গৈ আছে বাছখন বুঢ়ী মানুহগৰাকীয়ে হঠাৎ হুলস্থুল লগাই দিলে তেতিয়া আৰু কি হুলস্থুল লগাইছে তেওঁ মানে জলদিকৈ আহি পেলাই মানে সোনকালে আহি পেলাই একদম দৌৰাদৌৰিকৈ আহি পেলাই মানে এই ল'ৰাটো যোনটো ডেকা ল'ৰা আছে তাৰ কলাৰত ধৰি পেলাই কৈছে তুমি মোৰ পইচা চুৰ কৰিছা তুমি মোৰ বেগটো চুৰ কৰিছা তুমি মোৰ পাৰ্চটো চুৰ কৰিছা কেনেকৈ কৰিব পাৰিলা তুমি মোৰ পইচা চুৰ ল'ৰাটোৱে ভাগ যে মোক চুৰ বুলি কৈছে ল'ৰাটোৱে কাৰণ চুৰ কৰা নাছিলে আৰু ঘপককৈ বুঢ়া মানুহগৰাকীয়ে আহি পেলাই কিয় এনেকৈ চুৰ বুলি কওঁতে মানে ল'ৰাটোৰ মানে অবাক লাগিলে আৰু সি খঙো উঠিছে ভয়ো খাইছে কৈছে মইতো চুৰ কৰা নাই কিন্তু বুঢ়া মানুহগৰাকীয়ে ঘপককৈ মানে ল'ৰাটোক চুৰ বুলি কৈ পেলাই একদম নেমানাই হ'ল আৰু তাৰপিছত সেইবিলাক মানে হুলস্থুল লগাওঁতে লেডি কণ্ডাক্টৰগৰাকীয়ে আগফালৰ পৰা আহি পেলাই ক'লে আপোনালোকে কিয় হুলস্থুল কৰিছে বুঢ়ী মানুহগৰাকীয়ে ক'লে এই ল'ৰাটোৱে মোৰ পইচা চুৰ কৰিছে বাছখন ৰখোৱা মই তাক পুলিচৰ ওচৰত লৈ যাম বাছখন ৰখোৱা তেতিয়া কৈছে লেডি কণ্ডাক্টৰগৰাকীয়ে কৈছে যে তেওঁতো আগতহে বহিছে আপোনাতকৈ আগত বহিছে আগৰ ছিটত বহিছে আৰু ইমান দেৰিতো একো উৎপাত কৰা নাই মানে একো কৰা নাই একো হুলস্থুলৰ শব্দ নাই আপুনি হঠাৎ ঘপককৈ আহি পেলাই কিয় তেনেকৈ মানে ব্যৱহাৰ কৰিছে ল'ৰাটোৱে কিজানি আপোনাৰ পাৰ্চটো চুৰ কৰা নাই আপোনাৰ পাৰ্চটো কিজানি পৰিছে ক'ৰবাত নাই মই জানো ই চুৰ কৰিছে ই আগৰ পৰাই চুৰ কৰি থৈছে তেনেকৈ কৈ পেলাই মানে একদম হুলস্থুল লগাইছে মানে বুঢ়ী মানুহগৰাকীয়ে নেমানে ইফালে ড্ৰাইভাৰজনেও হুলস্থুল শুনি পেলাই আগফালৰ পৰা মাত লগালে যে আপোনালোকে শান্ত হওক নাই বুঢ়ী মানুহগৰাকীয়ে নুশুনে তেওঁ মানে বাছখন ৰখাব লাগে ষ্টপেজত ৰখাই দিলে মানে ড্ৰাইভাৰজনৰো খং উঠিলে কি হৈছে বুজি পোৱা নাই তাৰপিছত আৰু ভালকৈ তাৰপিছত চুৰ বুলি কৈ পেলাই তেওঁ মানে গালি চালি পাৰি ল'ৰাটোক যেতিয়া বাছখন ৰখিলে একদম হাতত তাক ধৰি পেলাই বাছখনৰ পৰা নমাই আনিলে যেতিয়া বাছখনেও মানে এতিয়া ড্ৰাইভাৰেনো ৰখি থাকিব সময় নাই আৰু কণ্ডাক্টৰগৰাকীয়েও একো কৰিব নোৱাৰিলে তাৰপিছত তেওঁলোকে মানে উপায় নাপায় হৈ পেলাই মানে যিহেতু সময়মতে বাছখন পাবই লাগিব অলৰেডি দেৰি হৈ গৈছে সেইকাৰণে বাছখনো আৰু ৰখি নাথাকি পেলাই গুচি গ'ল ইফালে যেতিয়া বাছখনৰ পৰা ল'ৰাটো মানে বুঢ়ী মানুহগৰাকীয়ে নমাই আনিলে ডেকা ল'ৰাটোতো বিৰাট খং উঠি পেলাই কৈছে আপুনি মোক এই মাজবাটত ৰাতিখন নমাই আনিলে মইতো এতিয়া ঘৰলৈ কেনেকৈ যাম আৰু ক'তনো পুলিচ ষ্টেচন ক'ত আছে ইয়াত কিয় মোক আপুনি চুৰ বুলি কৈছে মইতো চুৰ নকৰোঁ মইতো চুৰ নহয় এতিয়া মই ঘৰলৈ কেনেকৈ যাম এইখনতো লাষ্ট বাছ আছিলে আমাৰ নাই বুঢ়ী মানুহগৰাকীয়ে কৈছে তেতিয়া লাহেকৈ কৈছে মানে আৰু ৰখি পেলাই কৈছে যে ৰ'বা তুমি খং নকৰিবা তুমি এটা কথা মন কৰিছানে যে বাছত যে এই তিনিজন মানুহ যে পিছফালে উঠি আহিছিলে তেতিয়া ল'ৰাজনে ক'লে মন কৰিছিলোঁ কিয় সেই মানুহকেইজন কেনেকুৱা লাগিছে তোমাৰ
তেতিয়া এই ল'ৰাজনে ক'লে অদ্ভুত ধৰণৰ হয় দেখাত, কিহৰ কাৰণে? তেতিয়া কৈছে মই জানা তোমাৰ মই জীৱনটো বচাইছোঁ, তুমি নাজানা? ল'ৰাজনে ক'লে যে জীৱনটো বচাইছে? সেই 3জন মানে যেতিয়া বাছখনত উঠিছিলে এই 3জন মানুহ, তেতিয়া আমিতো কৈছিলোঁ ন মাজবাটত এই বাছখন কিয় ৰখাইছে, ক'ৰ মানুহ উঠাইছে এইবিলাক। তেতিয়া লেডি কণ্ডাক্টৰনীগৰাকী কৈছিলে যে নাটক কোম্পানীৰ মানুহ হয় কিজানি, তেওঁলোকে ড্ৰেছ পাতি চেঞ্জ কৰিব নোৱাৰিলে, তেনেকৈয়ে গুচি আহিলে, কাৰণ এখন লাষ্ট বাছ, এইবিলাক কৈ পেলাই আমাক বুজাইছিলে। তোমালোকেতো মানি ল'লা কিজানি, সেইকাৰণে তোমালোকে শান্ত হৈ গ'লা। কিন্তু মই সেই মানুহকেইজনলৈ মই চায়ে থাকিলোঁ জানানে। আৰু যিমানে চাওঁ, মই বাৰে বাৰে পিছফালে চাই থাকোঁ, তেওঁলোকক মন কৰি আছোঁ। তেওঁলোকৰ মানে যোন দুজন মানুহে যে মানুহজনক কঢ়িয়াই আনিছিলে, তেওঁটোতো দেখাই নাছিলোঁ, কাৰণ তেওঁ মুখখন একদম চুলি তুলিৰে ভৰ্তি হৈ আছিলে, আৰু তেওঁ বেহুচ হৈ আছিলে নে কি হৈ আছিলে, তেওঁকতো ভালকৈ ধৰিব পৰা নাই। কিন্তু ইকিজন মানুহৰ মুখখন যদিও লাইটৰ পোহৰ নাছিলে পিছফালে সিমান, তথাপিতো সিহঁত দুটাই একদম স্থিৰে চাই আছিলে জানা আগফালে। আৰু সিহঁতৰ মুখখন একদম ভয়ানক নিচিনা লাগিছিলে, মুখখন একদম হেতাৰ নিচিনা লাগিছিলে। মই তেতিয়া বাৰে বাৰে তেওঁলোকলৈ মন কৰি আছোঁ, মানে মানুহৰ নিচিনা, নৰ্মেল মানুহৰ নিচিনা সিহঁতে ব্যৱহাৰ দেখুওৱা নাই। তেতিয়া সেইটো কাৰণে মই বাৰে বাৰে তেওঁলোকক চাই আছোঁ। আৰু চাই থাকোঁতে যিহেতু খিৰিকীয়েদি বতাহো আহি আছিলে, বতাহ আহি থাকোঁতে তেওঁলোকৰ কাপোৰবোৰ মাজে মাজে উৰি গৈছিলে। আৰু এবাৰ এজাক বতাহে এনেকুৱা মানে জোৰছে মানে কাপোৰখিনি সিহঁতক উৰাই দিলে যে মই তাহাঁতৰ তলত দেখা পালোঁ যে ভৰি সিহঁতৰ নাই, 3জনৰে নাই ভৰি। মইতো আচৰিত হ'লোঁ, আৰে মই মিছাকৈ দেখিছোঁ নেকি? তাৰপিছত আকৌ নেক্সট টাইম চালোঁ, তেতিয়াহে গম পালোঁ হয় নহয় মই মানে একেবাৰে সঁচাই দেখিছোঁ, মানে সিহঁতৰ ভৰিয়ে নাই। তেতিয়া আৰু ল'ৰাজনে ক'লে নহয় আপুনি কিজানি কিবা দেখিছে, কিবা ভুলকৈ দেখিছে। নহয়, মই এনেই মোৰ চুলিখিনি পকা নাই, বুজি পাইছা? ময়ো জানো মানুহ কেনেকুৱা হয়। সেইকেইজন মানুহ নাছিল, কিবা বেলেগ বস্তু আছিলে। আৰু সিহঁতে এই মাজবাটত, এই জংঘলৰ এই এন্ধাৰত আমাক আচলতে কিবা অপকাৰ কৰিবৰ কাৰণেই আচলতে উঠিছে। গতিকে সেইকাৰণে মই ভাবিলোঁ হে ভগৱান, এতিয়া আৰু কেনেকৈ বাচোঁ। সেইকাৰণে মই এই নাটকখন মানে পাতিলোঁ, যাতে তোমাক মানে বচাব পাৰোঁ আৰু মই নিজেও বাচিব পাৰোঁ। মোৰ এতিয়া বেয়া লাগিছে যে মই ড্ৰাইভাৰজন আৰু লেডি কণ্ডাক্টৰনীগৰাকীক বচাব নোৱাৰিলোঁ। কাৰণ মই যদি কথাটো কৈ দিলোঁহেঁতেন, তেতিয়া চাগে সেই 3টাই আমাক অন দ্য স্পট মাৰি পেলালেহেঁতেন। গতিকে সেইকাৰণে মই বাচিবলৈ চেষ্টা কৰিলোঁ। মোৰ এতিয়া বেয়া লাগিছে, তেওঁলোকেতো বাছখন লৈ গ'ল, এতিয়া সেই 3টা বস্তুৱে বা কি অপকাৰ কৰে বাছখনৰ। বোলা আমি যেনে তেনে হ'লেও পুলিচক খবৰ দিওঁগৈ। তেতিয়া ল'ৰাজনে ভাবিলে পুলিচ ষ্টেচনটোতো ওচৰত নাই, বোলা আমি বিচাৰোঁগৈ, তেতিয়াতো দেখা পাম। আৰু আমি যিহেতু 2জন আছোঁ, গতিকে একো চিন্তাৰ কাৰণ নাই। তেতিয়া ল'ৰাজনেও আৰু মানি ল'লে, আৰু 2জন মানে পুলিচ ষ্টেচন বিচাৰি পেলাই গ'ল। পুলিচ ষ্টেচন এটা ভালে মানে অলপ দূৰত। আৰু গৈ পেলাই যেতিয়া পুলিচৰ বিষয়াজনক এই ঘটনাটো ক'লে যে আমি এনেকৈ বাছত আহিছিলোঁ, 3জন অদ্ভুত ধৰণৰ মানুহ উঠি আহিছে, আৰু তেওঁলোকৰ ভৰি চৰি নাই, তেনেকৈ বুলি কোৱাত প্ৰথমতে পুলিচে শুনিছিলে। কিন্তু যেতিয়া ভৰি নাই বুলি ক'লে, তেতিয়া পুলিচে আৰু ভাবিলে কি এই বুঢ়া মানুহ কিবা অদ্ভুত দেখিলে কিজানি, ৰাতি এন্ধাৰত কিবা কিবি দেখিলে। আৰু সেইকাৰণে পুলিচেও ইমান এটা মানে কেছটো মানে লাইটলি ল'লে। আৰু ল'লে যদিও তেওঁলোকক মানে এনেই ফুচলালে যে হ'ব আমি চাম, হেণ্ডেল কৰিম, আমি ইনভেষ্টিগেশ্যন কৰিম, আপোনালোকে এতিয়া যিহেতু ৰাতি হৈছে আপোনালোকে ঘৰত যাওক, বাকীখিনি আমি চাই লওঁ। তেনেকৈ কৈ পেলাই আৰু তেওঁলোকক পঠাই দিলে। আৰু বুঢ়া মানুহগৰাকী আৰু ল'ৰাজনো ঘৰলৈ গুচি আহিলে। ঘৰলৈ আহোঁতে ইফালে বাছখন পিছদিনাখন মানে ডিপু পোৱাগৈ নাই। বাছৰ মানুহবিলাকে ভাবিছে আৰে বাছখন ক'ত গ'ল, ইমান দেৰি, যোনখন বাছ ৰাতিয়ে আহিব লাগিছিলে সেইখন এতিয়ালৈকে নাপালে। গোটেই বিচাৰা কোচৰাত মানে বাছখন নায়েই, কোনো খবৰ নাই। গৈ পেলাই আৰু যেতিয়া উপায় নোহোৱা হ'ল, তেতিয়া বাছৰ মানুহে গৈ পেলাই পুলিচত খবৰ দিলে কথাটো। পুলিচেও বাছ বিচাৰ কৰিলে, নাই, বাছখন নায়েই। তাৰপিছত পুলিচৰ যেতিয়া ষ্টেচনে যেতিয়া মানে সেই ৰাস্তাটোৰ মানে সেই ৰুটটোৰ যেতিয়া যিমানবিলাক মানে পুলিচ ষ্টেচন আছিলে, সেইবিলাকত যেতিয়া খবৰটো বিয়পিলে যে বাছখন নাইকিয়া হ'ল বুলি সেই ৰাস্তাটোৰ পৰা,
তেতিয়া এই পুলিচজনৰ কাষতো সেই কথাটো শুনা মানে গম পোৱা গ'ল যে বাছখন এনেকৈ নাইকিয়া হৈ গ'ল। তেতিয়া তেওঁ ভাবিলে আৰে কালি দেখোন হয়তো কালিতো সেই বুঢ়া মানুহগৰাকী আৰু ল'ৰাজন আহিছিলে, তেওঁলোকে বাছখনৰ কথা কৈছিলে, গতিকে তেওঁলোকৰ মানে বিশেষকৈ জানিব, আমিতো লাইটলি ল'লোঁ। কৈ পেলাই তেওঁলোকে মানে সেই বুঢ়া মানুহগৰাকী আৰু ল'ৰাজনৰ ওচৰত পালেগৈ আৰু তেওঁলোকৰ ষ্টেটমেণ্ট ল'লে আৰু তেতিয়াও সেই বুঢ়া মানুহগৰাকীয়ে সেইটোৱে কথা ক'লে। আৰু এই কথাটো গোটেই মানে প্ৰচাৰ হৈ গ'ল, কাৰণ মিডিয়াটো লিক হৈ গ'ল। আৰু তেতিয়া মানে গোটেই মানে এনেকুৱা ধৰণৰ হ'ল ঘটনাটো শুনি পেলাই চবেই মানে ভয় খালে যে ৰাতি বাছখন কেনেকৈ গায়ব হৈ গ'ল। বাছখন বিচাৰি আছে কিন্তু 2 দিন ধৰি নাপালেই। তাৰপিছত 17 নৱেম্বৰ দিনা এটা খবৰ আহিলে যে প্ৰেগনেণ্ট হিলৰ পৰা 100 কিলোমিটাৰ দূৰত এখন মানে নদীত বাছ এখন পৰি আছে পানীত। যেতিয়া পুলিচে চাবলৈ গ'ল, বাছখন দেখিলে সেইখন বাছে। তেতিয়া বাছখন যেতিয়া উঠাই আনিলে পানীৰ পৰা উঠাই আনোতে বাছখনত 5টা ডেড বডি পোৱা গ'ল। 5টা ডেড বডিটো সেই 2টা ডেড বডিটো ড্ৰাইভাৰজন আৰু লেডি কণ্ডাক্টৰনীগৰাকী, কিন্তু 3টা ডেড বডি একদম মানে চিনাক্ত কৰিব পৰা মানে বিধৰ নহয়, কাৰণ সেইকেইটা ডেড বডি ইমান বেয়াকৈ ডিকম্প'জ হৈছে বা পচিছে যে সিহঁতক মানে আৰু মানে কোন হয় একো ধৰিবই নোৱাৰি। আৰু এনেকুৱাও লগা নাই যে মাত্ৰ 2 দিন পুৰণা ডেড বডি, কাৰণ 5জন মানুহ আছিলে। 5জনৰ এই 3জনটো ইমান বেয়াকৈ কিয় পচি গৈছে? ড্ৰাইভাৰজন আৰু লেডি কণ্ডাক্টৰগৰাকী সিমান বেয়া মানে সিহঁতৰ বডি দুটা ইমান বেয়া হোৱা নাই, 2 দিনত যেনেকুৱাকৈ যিমানখিনি হ'ব লাগে সিমানখিনিয়ে বেয়া হৈছে। কিন্তু এই ডেড বডিকেইটা কিহৰ হয়, ক'ৰ হয়? কোনো মানে আচৰিত খাইছে মানে। তাৰপিছত ফৰেনচিকৰ মানুহেও যেতিয়া এইবিলাক হেৰি কৰিলে ডেড বডিৰ মানে কথা মানে তেওঁলোকে আচৰিত মানে হ'ল। আৰু তাৰপিছত যেতিয়া তাৰপিছতো আৰু এটা কথা যে ইমান দূৰ 100 কিলোমিটাৰ দূৰ, কাৰণ ষ্টেচন মানে বাছ ষ্টেচন পাবলৈ কাৰণে আৰু বেছি টাইমটো নাছিলে, কেইটামান ষ্টপেজে আছিলে। সেইটো ষ্টপেজকেইটাৰ হিচাপত মানে তেলটো ভৰোৱা গৈছিল, কাৰণ এখন চৰকাৰী বাছ আছিল আৰু আহোঁতে যাওঁতে যিমান তেল লাগে সেইটো হিচাপে এটা হিচাপত ভৰোৱা হয়। কিন্তু 100 কিলোমিটাৰ এই বাছখন কোনে তেল ভৰাই পেলাই ইয়াত আনিলে, কিহৰ কাৰণে আনিলে, সেই কথাহে গম পোৱা নাযায়। গম পোৱা যেতিয়া নগ'ল, তেওঁলোকে যেতিয়া বাছৰ মানে ফিউল টেংক চেক কৰিলে, তেতিয়া তাত দেখা পালে যে তাত তেল নাই, তাতে গোটেই ব্লাডেৰে ভৰ্তি। মানুহবিলাক আচৰিত হ'ল, কি বাছখন কি তেজত চলিছিলে নেকি? তাৰপিছত আৰু মানুহেতো একোৱেই গম নাপালে কি হ'ল মানে কি কথা। তাৰপিছত তেতিয়া ফুটেজ মানে CCTV ফুটেজবিলাক মানে তেতিয়া দিনত আৰু CCTV কেমেৰাও লগা আছিলে দেই বাছৰ ষ্টপেজে। সেইবিলাক যেতিয়া চেক কৰিলে তাতো কি হ'ল, এটা আচৰিত ঘটনা যে যোনটো ষ্টপেজলৈকে বুঢ়া মানুহগৰাকী আৰু ল'ৰাটো আহিছিল, তাৰমানে য'ত নামিছিলে তেওঁলোকে, সেই ষ্টপেজটোৰ পৰা পিছত বাছখন আৰু বাকীকেইটা ষ্টপেজত গায়ব হৈ গ'ল। তাতে মানে কোনো ফুটেজত মানে বাছখন দেখা পোৱা নগ'ল। বাছখন কেনেকৈ গায়ব হৈ গ'ল, সেইটোৱে আচৰিত কথা। আৰু সেইটোৰ বিষয়ে চীনৰ পুলিচে তেতিয়াতো ওলাব নোৱাৰিলেই, আজি পৰ্যন্ত এই ঘটনাটো ফাদিল নহ'ল যে কিয় এনেকৈ এখন বাছ নাইকিয়া হৈ গ'ল সেইদিনাখন। আৰু এই ঘটনাটো কোন আছিলে, সেইবিলাক বহুত আছিলে নে কি আছিলে, নে এইটো এটা বহুত ডাঙৰ ষড়যন্ত্ৰ, কিবা ক্ৰাইম, সেইটোও জনা নগ'ল। কিন্তু যিয়ে নহওক এই ঘটনাটো এনেকেই ৰহস্য হৈ থাকিলে। আৰু এই ঘটনাটো হোৱাৰ পিছত কেইবাদিন ধৰিও বা মাহ ধৰিও বা বছৰ ধৰিও সেই ৰাস্তাটোত ৰাতি মানুহে ওলাবলৈ ভয় কৰিলে। যিমান পাৰে মানুহবিলাকে ৰাতিপুৱাতে কাম কাজ কৰি মানে অঁতাবলৈ বিচাৰে আৰু অহা যোৱাটো তেনেকেই বিচাৰে, যাতে মানে সোনকালে ঘৰ পায় আৰু সেই ৰাস্তাটোত ৰাতি ওলাবলগীয়া নহয়। গতিকে ঘটনাটো ইমানেই, যোনটো ঘটনাৰ কথা
আজিও চীনৰ মানে নিউজ পৰ্টেল বা ক্ৰাইম পৰ্টেল বা ৱেবছাইট বা আগৰ মানুহৰ মুখতো এইবিলাক শুনা যায় আৰু শুনোৱা হয়। কিন্তু আচৰিত ঘটনা যে এইটো এটা কেনেকৈ ধৰণে ঘটিব পাৰে, কেনেকৈ এখন বাছ নাইকিয়া হৈ যাব পাৰে মাজবাটৰ পৰা। এনেকুৱা সত্য ঘটনা এইটো, আৰু এইটো সংঘটিত হৈছে। আমাৰ বিশ্বাস নহয় এনেকুৱা ধৰণৰ ঘটনা শুনিলে, হয়নে? ঠিক আছে, এনেকুৱা ধৰণৰ আৰু ভিডিঅ' লৈ পেলাই আমি আহিম। তেতিয়ালৈকে বিদায় লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব, আৰু বেল আইকনটো নিটিপাকে নাথাকিব। ধন্যবাদ। আজিলৈ আহিলোঁ।